গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। কি খবৰ আপোনালোকৰ? কমেণ্টত জনাব। আপোনালোকে দেখিছে আগৰ ভিডিঅ'টোত বাৰ বিয়া মন্দিৰত হৈছিলে আৰু আজি হ'ল ৰিচেপশ্যন। চ' আমি সকলো ৰেডি হৈ গৈ আছোঁ ৰিচেপশ্যনত। চাই থাকক আপোনালোকে ভিডিঅ'টো। ইয়াত চাওক নৱৰ ফাইনেল লুক কেনেকুৱা লাগি আছে কমেণ্টত জনাব। ৰেডি হৈ গ'লো। আমি ওলালোঁ ঘৰৰ পৰা, এতিয়া গৈ কাৰত উঠিম। আমি অলপ আগতে আহি তেওঁলোকৰ ঘৰ পালোঁ আৰু ইয়াত চাওক বাক কিমান ধুনীয়া লাগি আছে। চাহ মিষ্টি হোৱাৰ পিছত আমি সকলো ফটো উঠিলোঁ। তাতে মাইনাহঁতে ডান্স কৰি আছে, বলক চাই আহোঁ, আপোনালোকেও চাব।
এতিয়া হোৱা বোৱা কৰি ঘৰত যামগৈ আৰু গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ পাম ভালে থাকিব